Assalamu alaikum to everybody and welcome to my today's second class in easy method to learn of the Quran 30 YouTube channel. আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু আপোনালোকৰ দোৱাত ময়ো বহুত ভাল and happy নতুন বছৰ আহিছে 2021 আহি পালে জানুৱাৰীৰ আজি 2 তাৰিখ আহক আমি 2 তাৰিখত আমাৰ সেকেন্ড ক্লাস চাই আছে ব্ল্যাকবোৰ্ডত আমি আপোনালোকক ক্ৰমান্বয়ে এনেকৈ ক্লাস দি এটা সময়ত আপোনাক কোরআন পড়ার যোগ্য কৰি তোলাৰ কাৰণে আমি চেষ্টা কৰিম ইনশাআল্লাহ আমাৰ ইজি মেথড টু লাৰ্ন অফ দ্য কোরআন 30 চেনেল আপোনালোকৰ কাখত থাকিব ওচৰত থাকিব ইচ্ছাত থাকিব আপোনালোকে যদি আমাক সহায় কৰে লাইক কৰি কমেন্ট কৰি যদি উৎসাহ দিয়ে এটা ভিডিও বনাতে বহুত সময় লাগে বহুত কষ্ট কৰিব লগা হয় গতিকে আপোনালোকে কষ্ট কৰাৰ তৈয়াৰ প্ৰস্তুত মই আছো কিন্তু আপোনালোকে অলপ কমেন্ট কৰি লাইক কৰি আমাক অলপ সহায় জনাব যাতে আমি আৰু এনকাৰেজ হ'ব পাৰো ইনস্পায়াৰ হ'ব পাৰো এটা আপোনালোকৰ দায়িত্ব হয় গতিকে আপোনালোকে কৰিব বুলি আশা কৰিছো আৰু আমি পুনে আজিৰ ক্লাস হলাই আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজীম বিসমিল্লাহিৰ রহমানির রহিম রব্বি জিদনি ইলমা রব্বি জিদনি ইলমা রব্বি জিদনি ইলমা দোয়া পড়ি লব যদি আপনি পাহৰি যায় আল্লাহ তাআলাই স্মৰণ ৰখাৰ কাৰণে এই শক্তিটো দিব নিশ্চয় আল্লাহ দিব পাৰে আমি দোয়া পড়িলাম আহক আমাৰ বোৰ্ডৰ ফলে চাই আছে আপোনালোকে নিশ্চয় যে এইটো কি এইবিলাক কি এনেকা হাত ভঙাৰ দৰে কোনোবাৰ কেনেকুৱা লেটাৰ আপোনালোকে হয়তো অপৰিচিত কোনোবাই পৰিচিত হলেও কিন্তু শুদ্ধকে ক'ব নোৱাৰে কোৰ প্ৰনাউন্সিয়েচন কেনেকা হয় কোনটোৰ স্পেলিং কেনেকুৱা হেতু আপুনি গম নাপায় প্ৰনাউন্সিয়েচনটো কৰ পৰা হয় যেটো মাখৰাজ বুলি কয় মাখৰাজ কৰ পৰা হয় চৰণৰ উৎপত্তি স্থল কৰ পৰা কোনটো লেটাৰ হয় হেতু নাজানো আমি একেবাৰে আপোনালোকক শিকাই দিম আহক এই মাত্ৰ আমি ক্লাস মাত্ৰ 8টা মান লেটাৰ আছে 4টা আৰু 4টা আছে 8টা মান লেটাৰ আপোনালোকক শিকাই দিম মাত্ৰ 10 মিনিট সময় নালাগে আহক ভিডিওটো চাই থাকক আৰু প্ৰথমে সাবস্ক্ৰাইব কৰি লওক আৰু পাছত থকা বেল আইকনটো ক্লিক কৰি আপোনালোকে নোটিফিকেশনটো আপুনি দি লওক যাতে আমাৰ নতুন ক্লাস যেতিয়া আমি আপলোড কৰিম লগে আপুনি প্ৰথমতে আমাৰ ক্লাস উপভোগ কৰিব পাৰে আহক আমি ক্লাস চলাই ধন্যবাদ চাই থাকক এই লেটাৰ প্ৰথম এই দুটা লেটাৰ দেখাত কিন্তু একেই আৰু এই দুটা লেটাৰো দেখাত একেই কিমান সহজ আচলতে আল্লাহ তাআলাই কৈছে ওয়ালাকাদ ইয়াসসাৰনাল কুরআন লিযিকৰি ফাআলিল মুদ্দাকিৰ মই বাৰবাৰ কৈ থাকো ইয়াটো যে আল্লাহ তাআলাই কৈছে কুরআন কোনে শিকিব পাৰা কোনে শিকাৰ চেষ্টা কৰা আহা তুমি কুরআনৰ ওচৰলৈ তোমাৰ কাৰণে কুরআন সহজ কৰি দিয়া হ'ব আমি যদি কুরআনৰ ওচৰতেই না যাও কুরআন পঢ়িবলৈ না যাও ভিডিওটোই যদি না চাও আমি যদি বিভিন্ন ফেসবুক কোচাই বিভিন্ন সময় আমি অপচয় কৰি দাও কিন্তু যদি আমি অলপ সময় 10 মিনিট সময় যদি আমি এটো এত কৰক গতিকে আমি এদিন কোরআন শুদ্ধকৈ কৰি পঢ়িব পাৰিম আৰু এটা সময়ত আমি ইমাম না থাকিলে হুজুৰ না থাকিলে ইমামতি কৰাৰ কাৰণে আমি যোগ্য হৈ উঠিম বুলি মই আশা কৰোঁ গতিকে আহক এই লেটাৰ দুটা একেই কিন্তু কাৰ নাম কি পাৰ্থক্য হল নুক্তা দি আপোনালোকে ইয়াতেই ভুল কৰে কিছুমানে যোনে হালকা কোরআন পঢ়িব পাৰে তেখেতসকলেও ভুল কৰে দালক দাল বুলি কৈ দিয়ে দালক ৰব দাল বুলি কৈ দিয়ে এনেকুৱা আহক এই প্ৰথম লেটাৰটো কি প্ৰথম লেটাৰটো হল দাল তা জৰ পৰা উচ্চাৰণ হৈছিল আপোনালোকক শিকাইছো প্ৰথম ক্লাছত তা 3 নম্বৰ লেটাৰ আলিফ বা তা এই তা জৰ পৰা উচ্চাৰণ হৈছিল দাল প্ৰায় তাৰে পৰা উচ্চাৰণ হ'ব প্ৰথম যেনেকৈ তাকতে কৰিব লাগিছিল তেনেকৈ কৰিব লাগিব এই লেটাৰটো দাল ওপৰৰ দাঁতৰ গোৰালিত আপোনাৰ জিভাৰ মাথাটো লগাই দি পেলে উচ্চাৰণ কৰিব দাল তাৰ পিছত গোৰালিৰ পৰা আহি পেলে জিভাৰ মাথাটো আকৌ ক'ত যাব তালুৰ মাছ ভাগলৈ যাব কি দাল 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 এটো কি দাল
দাল এটো কি দাল আমি ডালি কও ডাল কও কিবা কও কিন্তু এই কি হল দাল এই কি দাল আহক আশা কৰোঁ এটো ক্লিয়াৰ নেক্সট লেটাৰ এটো কি বুলি কয় দাল কেনেকুৱা দেখাত আপোনালোকক মই এটা এক্সাম্পল দিম কোনোবা লৰছই কি হৈ থাকে দুষ্ট হৈ থাকে অলপ মানে টেঙৰ হৈ থাকে সেইবিলাকে গাছ পৰা মানে গছবিলাকত মানে উঠে কিবা কিবি মানে দৌৰাদৌৰি কৰোঁতে মানে কেও পৰি গৈ পেলাই হাত ভাঙি যায় হাত ভাঙি যোৱাৰ পিছত ইয়াতে যদি ভাঙি যায় হাতটো যেনেকৈ কৰি প্ৰথম বেণ্ডেজ কৰি দিয়ে ইয়াতে কলৰ লগত লগাই দিয়ে যেনেকৈ হাতটো মোৰ হাতটো দেখা পাইছে এনেকুৱা এই কান্ধৰ পৰা যদি আপুনি ইফালে লক্ষ্যটো কৰে একদম দাল এনেকুৱা মানে কোনোবাৰ হাত ভাঙি গ'লে যেনেকৈ থাকে এনেকুৱা চাই আছে নিশ্চয় চাই আছে এই হাত ভাঙাৰ দৰে এই দাল কিন্তু এই লেটাৰটো গতিকে ইয়াক কি বুলি কোৱা হয় দাল বুলি কোৱা হয় কি বুলি কোৱা হয় dal okay I hope you were clear and all viewers clear next letter to hol একই দেখাত কিন্তু উপৰত এটা নুক্তা আছে তাৰ কাৰণে এটো হ'ব জাল এই সা যে কৈছিলে তেনেকৈ অলপ দুৰ্বলকে ক'ব লাগিব জাল কিন্তু জাল নহয় দে আমি হয়তো জাল মানে কিবা বেলেগ কিবা আমি মাছ মাৰাৰ কাৰণে যিবিলাক জাল আমি ইউজ কৰোঁ সেই জাল নহয় কিন্তু অলপ মানে এই দুৰ্বলকে ক'ব লাগিব জাল যালিকাল কিতাব লা রাইবা ফিহি যালিকাল কিতাব জালিকাল নহয় কি হ'ব জাল সেইকাৰণে কি জাল যদি ইয়াত আপুনি শুদ্ধকৈ শিকিব পাৰে ইয়াত প্ৰত্যেকটো লেটাৰৰ প্ৰনাউন্সিয়েচন যদি আপোনাৰ ক্লিয়াৰ হয় আই হোপ মই আশা কৰোঁ আপুনি শুদ্ধকৈ কোৰাণ পঢ়ি পাৰিব আপোনাৰ কোৰাণ তেলাৱাত কৰাৰ কাৰণে আপুনি এতিয়া যিটো কোৰাণ পঢ়ে কিন্তু এটা সময়ত আমাৰ ক্লাছটো চাই থাকিলে আমাৰ ক্লাছত যদি আপুনি যুক্ত হয় ক্লাছটো শিকি থাকে আপুনি যি শিকে শেষত এটা সময় হ'ব এনেকুৱা সময় আহিব আপোনাৰ কোৰাণ তেলাৱাতৰ শুনাৰ কাৰণে মানুহ আহি ভিৰ কৰিব ইনশাআল্লাহ আহক এটো কি জাল কি জাল ওকে জালৰ এই দালৰ দৰে যেনেকৈ আমি দেখাইছিলোঁ সেম একেই কিন্তু ওপৰত এটা নুক্তা যেনেকৈ মোৰ মাথাটো ইয়াতে লগাই কৰি দিয়া হ'ল উইদাউট টাষ্ট একদম সেম এনেকুৱা চাই আছে নিশ্চয় এই জাল এটো কি জাল মাশাআল্লাহ I hope you were clear মই আশা কৰোঁ আপোনাৰ এটো সম্পূৰ্ণ হ'ল আপুনি পাৰিব এটো দাল এটো জাল দেখাত একেই দালৰ নুক্তা নাই জালৰ নুক্তা আছে দালৰ নুক্তা নাই জালৰ নুক্তা আছে জালৰ নুক্তা এটা দালৰ নুক্তা নাই জালৰ নুক্তা ওপৰত বহে দালৰ নুক্তা নাই বুজিছে I hope you are clear next letter এটো কি এই কজ্জা ৰ আমি মাতনে নাই এই কজ্জা ৰ এই এনেকৈ আৱাজটো দি আপুনি যদি হেই কথাটো ক'ব পাৰে আপুনি এইটো কৰিব আপোনাৰ ল'ৰা যদি এইটো ক'ব পাৰে এইটো কৰিব আপোনাৰ কেঁচুৱা যদি বাচ্চাই যদি এইটো ক'ব পাৰে ৰ বুলি ক'ব পাৰে তেন্তে এই লেটাৰটো ক'ব পাৰিব এইটো ৰাও ক'ব বা ৰও ক'ব পাৰে কিন্তু ৰটোই ক'ব কাৰণ বেছিভাগ ই পঢ়াৰ সময়ত ৰকেই পঢ়িব লাগিব মই পিছত আপোনালোকক শিকাম ইনশাআল্লাহ আহিব এই নিয়ম সেইকাৰণে মই ৰ বুলি কওঁ আপুনি ৰ বুলি কৈ দিব কি ৰ তো কি ৰ এই বেলেগ কোনো হেৰি নাই কষ্ট নাই আমি আপুনি ৰ এনেকৈ কওঁ না একদম সেম তেনেকৈ ৰ কি ৰ ওপৰত তালুৰ জিভাৰ মাথাটো আপুনি একদম ওপৰত তালুৰ লগত একদম হালকা লগাৰ লগে দুটা টাচ কৰি দিব ৰ মানে মাৰি দিব ৰ হৈ গ'ল ৰ বুজিছে নিশ্চয় এই ৰ আৰু এই লেটাৰ একে কিন্তু ইয়াৰ নুক্তা এই ইয়াৰ দৰে তাৰমানে ইয়াৰ নুক্তা নাই ইয়াৰ নুক্তা আছে সেইকাৰণে এইটো বেলেগ এইটো কি যাই অথবা যা যেটো কয় মানে কিছুমান যা কয় কিন্তু আসলতে শব্দটো হ'ল যাই কিন্তু মাখৰাজ একে ঠাইৰ পৰা উচ্চাৰণ হয় এইকাৰণে কোনোটো মানে ভুল বুলি নকওঁ আমি এইটো কি যাই অথবা যা এইটো অলপ কি হ'ব জিম নহয় যা তাৰমানে ওপৰ এই জিভাৰ মাছ প্ৰথম অংশৰ অলপ যাইবি ভিতৰ ফালে যাই পেলাই অলপ ভিতৰ ফালে যাই পেলাই যা অথবা জিভাটো আপুনি মানে আপোনাৰ জিভাৰ মাথাটো এই তল ফালে দাঁতৰ গুড়ালি লগাই দিব যা এনেকৈ লগাই দিব উচ্চাৰণ আহিব যা অথবা যাই যিটো কয় শুদ্ধ
যাই 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 একেই ঠাইৰ পৰা উচ্চাৰণ এটো কি যা এটো ৰ এটো যাই ৰ যাই ৰ যাই ৰ যাই ৰ যা একেই কথা আহক ইয়াৰ লগত পাৰ্থক্য ইয়াৰ নুক্তা নাই ইয়াৰ নুক্তা আছে এই কাৰণে এটো যা এই কাৰণে এটো ৰ নুক্তা নাই ৰ নুক্তা আছে যা অথবা যাই ওপৰত কি আছে এটা নুক্তা আৰু ইয়াৰ নুক্তা নাই যাই এইবিলাকৰ নুক্তা ক'ত থাকে ওপৰত থাকে যাই যাই ৰ যাই দাল জাল ৰ যা অথবা যাই দাল জাল ৰ যাই দাল জাল ৰ যাই দাল জাল ৰ যাই এই ৰ যাই okay I hope you are clear 4 letters and next 4 letter start এটো কি দেখাত আমি এই মুনৰ দৰে দেখা পাইছো সানৰ দৰে হয় চন্দ্ৰৰ দৰে আমি দেখা পাইছো এটো কি একদম চন্দ্ৰৰ দৰে কিন্তু ইফালে তিনিটা অলপ এনেকে আছে এটা অলপ বেলেগ এই কাৰণে কি বুলি কোৱা হ'ব সিন বুলি কয় কিন্তু ইয়াতে কি হবে দুটা কিন্তু দেখাত একেই পাৰ্থক্য হ'ব ইয়াৰ ওপৰত মাত্ৰ কি হ'ব তিনিটা নুক্তা হ'ব যেনেকৈ আমি তিনিটা নুক্তা আগতেও পাইছিলো এটা লেটাৰত এই যেনেকুৱা থালৰ দৰে পাইছিলো নে নাই এইটো কিন্তু ইয়াত আমি ভুল কৰোঁ কিয় ভুল কৰোঁ আমি পিছত শিকাই দিম কেনেকৈ ভুলটো আমি আঁতৰাব পাৰি এই লেটাৰটো পাইছে তিনি নুক্তা আৰু এই এটা আহিল মনত ৰাখিব তিনি নুক্তা আমি দুটা লেটাৰ পালোঁ প্ৰথম ক্লাছত এটা পাইছিলোঁ আৰু ছেকেণ্ড ক্লাছত এটা পালোঁ এই তিনি নুক্তা আৰু ইয়াৰ নুক্তা নাই এইটোৰ নাম কি হ'ল চিন আমি দ্বিতীয় স আমি যেটো কওঁ দ্বিতীয় স ন চিন অথবা SIN চিন এই চিন এটো হল চিন তাৰমানে কি হ'ব তলৰ এই যেটো আমি যাই উচ্চাৰণ কৰিছিলো তলৰ দাঁতৰ মানে দাঁতৰ হাড়ি যি গোৰালি তাৰ জিবা মাথাটো লগাই পেলাই তাৰ পিছত ওপৰত লগাই দিয়ে চিন ওপৰত তালু প্ৰথম অংগ যেটো গোৰালিৰ উচ্চাই পেলে মানে লগাই দিব কি হল চিন এটা কি চিন ওকে ইয়াৰ কিন্তু নুক্তা নাই দেখাত কি একদম চন্দ্ৰৰ ধৰে হয় না দেখাত চন্দ্ৰৰ ধৰে কিন্তু আসলতে চন্দ্ৰ নহয় ই চিন হে ইয়াৰ কি নাই কোনো নুক্তা নাই এই কাৰণে চিন এটো কি চিন ইয়াৰ নুক্তা আছে এটো কি হ'ব এটো হল চিন এটো HIN চিন অথবা তালিব হ ব দীৰ্ঘিকাৰ ন চিন এনেকুৱা এটো কি চিন এটো আছিল কি SIN চিন আৰু এটো চিন জিভাটো আপুনি কি কৰিব লাগে আপোনাৰ ভিতৰ ফালে মানে তালুৰ মাছ ভাগ মানে একদম মাছ ভাগত মানে জিভাটো মানে টাচ নকৰাকৈ চিন একদম ভিতৰ ফালৰ পৰা মানে এই জিম যেনে উচ্চাৰণ কৰিছিল প্ৰায় সেম কিন্তু একে নহয় চিন এনেকৈ একে ঠাইৰ পৰা উচ্চাৰণ প্ৰায় এটো তোমাৰ লগাই দিব নালাগে জিভাটো টানি ল'ব চিন একদম তালুৰ মাছ ভাগৰ পৰা এটো উচ্চাৰণ চিন ওকে এটো হল চিন এটো আগ অংশৰ পৰা আৰু এটো হল মাছ ভাগৰ পৰা তালুৰ চিন ইয়াত আমি আহৰি ভুল কৰোঁ কোনোবা এটুক চিন কৰি দিওঁ এটুক চিন কৰি দিওঁ এনেকুৱা হৈ যায় কিন্তু সেই পাৰ্থক্যটো আমি বুজি ল'ব SIN চিন অথবা দ্বিতীয় সঠিকাৰে চিন আৰু এটো হল চিন তালিব হয় ব দীৰ্ঘিকাৰ ন চিন অথবা HIN চিন ওকে আই হোপ ক্লিয়াৰ চিনৰ নুক্তা কেইটা তিনিটা ক'ত থাকে আখৰৰ ওপৰত থাকে তিনিটা ওপৰত থাকে চিনৰ নুক্তা কেইটা তিনিটা যদি কয় চিনৰ নুক্তা কেইটা নাই আৰু যদি কয় চিনৰ নুক্তা কেইটা তিনিটা ক'ত থাকে ওপৰত থাকে চিনৰ নুক্তা ক'ত থাকে নাই চিন আৰু চিন পাৰ্থক্য চিন নেক্সট আই হোপ ইউ আর ক্লিয়ার নেক্সট লেটাৰ চিন এটো আহিব সদ স হাইফেন দ দি দিব সদ অথবা ওপৰত এটা কমাও দিব সদ কি হল সদ
অলপ ঝটকা দিব সাউন্ডটো ভাল হ'ব সদ সদ সোৱাদ নহয় সদ কি হল সদ 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 H double A D sod 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 okay I hope you are clear sod etu ki sod 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 etu ki sod sod e dekhat ar etu dekhat ekei eta parile anata para jay mane iman hoj koran Allah koise noy hoj egane এই আকৃতি সেম কিন্তু ইয়াত নুক্তা আছে ইয়াত নুক্তা নাই ইয়াৰ আকৃতি সেম ইয়াৰ নুক্তা আছে ইয়াৰ নুক্তা নাই ইয়াৰ আকৃতি সেম ইয়াৰ নুক্তা নাই ইয়াৰ নুক্তা আছে ইয়াৰ নুক্তা নাই ইয়াৰ নুক্তা আছে এনেকৈ এটো কি সদ আশা কৰো এটো ক্লিয়াৰ সদ সদ মোৰ লগত কক সদ 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 হেখত যাই ওপৰত তালৰ প্ৰথম সংঘ দাঁতৰ গোৰালিৰ ওপৰত দাঁতৰ গোৰালিৰ প্ৰথম সংঘ সদ সদ ডিপে টানি দিব সদ নেক্সট লেটার দদ দদ এটো 75% যাব দৰ ফালে আৰু 25% যাব জৰ ফালে গতিকে কেনে উচ্চাৰণ হ'ব আপনি চেষ্টা কৰিব আৰু চেষ্টা অখাদ্য কৰে চেষ্টা কৰিব লাগে জাস্ট কি হ'ব সদ তার পিছত আহি দদ বদ 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 ভাল ধরে করার চেষ্টা করে দদ সদ বদ সদ বদ সদ বদ সদ বদ ওকে I hope clear today 8 letters মই আশা কৰিছো আজি 8টা লেটাৰ আপোনাৰ ক্লিয়াৰ হ'ল কিন্তু আকৌ মাতি দিছো আপুনি চাব আসলে প্ৰথম কি আলিফ ফৰ পৰা আকৌ মই মনত কৰি দিছো আলিফৰ পৰা কম আলিফ অৰ পৰা খ লগিন এই 7টা লেটাৰ এতে নাই কিন্তু যোৱা পিৰিয়ডত হৈছে আহক দাল জাল র জাই সিন শিন صاد ضاد دال ذال را زي অথবা জা সিন শিন صاد ضاد ضاد ওকে নেক্সট আলিফৰ পৰা আৰম্ভ কৰো আলিফ বা তা সা জিম হা খ دال ذال را زي سين شين صاد ضاد صاد ضاد I hope you are clear আজি আমাৰ 2 নম্বৰ ক্লাস লেসন 1 और 2 নম্বৰ ক্লাসটো পাৰ্টটো শেষ হ'ল আশা কৰো আপোনালোকে চাই থাকিব আৰু ক্লাস কৰি থাকিব ইনশাআল্লাহ এদিন আপোনালোকক কোরআন পড়ার যোগ্য কৰি এৰি দিম ইনশাআল্লাহ ইনশাআল্লাহ আৰু আমাৰ ভিডিওবিলাক শেয়াৰ কৰিব আশা ৰাখি আপোনালোকৰ পৰা বিদায় লৈছো আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু